বিহু বুলি বাপেকে গাহৰিকে বনাই দিলে পুৰা এতিয়া পোহৰ হৈ যাব হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ আজি মই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ যিহেতু আজি কাতি বিহু হয় সকলোকে মোৰ ফালৰ পৰা কাতি বিহুৰ শুভেচ্ছা জনালোঁ আৰু যিসকল মোৰ চেনেলটোত নতুনকৈ আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'কেইটা লাইক কৰি দিব কমেণ্ট কৰি দিব তো এতিয়া ভিডিঅ'টো আপোনালোক সকলোৱে শেষলৈকে চাই থাকক যিহেতু আজি কাতি বিহু হয় সেইবাবে চাগে সকলোৰে ঘৰত চাকি তুলসী তলত চাকি দিব তো আমিও দিম আপোনালোক সকলোকে সেইখিনি দেখাবলৈ চেষ্টা কৰিম তো এতিয়া আজি ফুল দেখাম আপোনালোকক চাই থাকক আৰু এইফালে আপোনালোকক ফুলবোৰ দেখাই দিছোঁ কি কি ফুল আছে নামকেইটা নাজানো বাৰু হ'লেও ফুল বহুত ভাল লাগে আৰু এইফালে ফুলখিনি বহুত ধুনীয়াকৈ ৰুই থোৱা আছে বহুত ভালকৈ অলপ দেখাই দিওঁ ফুলে তুলসী গছ এজোপা ফুলে ফুল এজোপা ফুল গছে হয় ফুল ফুলে বহুত ওখ হৈ যায় এজোপা আৰু ফুলবোৰ বহুত ধুনীয়া লাগে পিংক কালাৰ ফুলে তো বহুত ওখ হৈ গ'ল মানে সেইকাৰণে কাটি দিয়া হ'ল তো ফুল ফুলিব আৰু দেখাম তেতিয়া আপোনালোকক গাহৰি খাই চাগে সকলোৱে ভাল পায় তো অলপ দেখাম গাহৰি বনি আছে এইফালে গাহৰি বনি আছে কোনে কোনে গাহৰি খাই ভাল পায় কমেণ্ট বক্সত কমেণ্ট এটা কৰি দিব এইখিনি হ'বলৈ হ'লেই প্ৰায় তাৰ আগতে বাহিৰৰ পৰা আহোঁ ব'লক আজি বতৰটো চাওঁ কেনেকুৱা হৈছে আৰু আজি বতৰটো চাওকচোন বহুত ধুনীয়া কৰিছে ইমান গৰমো নাই ঠাণ্ডাও নাই আকাশ তো ফাইনেলি ভিতৰ আহি দেখিলোঁ যে গাহৰি কচু ৰেডি হৈ গ'ল 5 hours later তো গাইজ এতিয়া আন্ধাৰ হৈ গ'ল আৰু এতিয়া আমি তুলসী তলত চাকি জ্বলাম সকলোৱেতো জ্বলাই নহয় জানো তো এতিয়া আমিও জ্বলাম আৰু আপোনালোকে চাব তো এইফালে আন্ধাৰ হৈ গ'ল আৰু এতিয়া আমি চাকি তাকি জ্বলাই ল'ম আৰু এইফালে আমাৰ চাকি জ্বলাই আছে পুৰা এতিয়া পোহৰ হৈ যাব আৰু আজি কাচিজনীটো ইমান ধুনীয়াকৈ ওলাই আছে বহুত ধুনীয়া লাগিছে দেখিবলৈ হেল্ল' গাইজ আজি 2023 বৰ্ষৰ এই কাতি বিহু আজি এই কাতি বিহুৰ শুভেচ্ছা আজি অসমৰ সমূহ ৰাইজক জ্ঞাপন কৰিছোঁ আৰু এই কাতি বিহুতেই আপোনালোকৰ যি মৰম চেনেহ আশীৰ্বাদ সেই সকলোখিনি আজি এই আমাৰ ৰাইজক শুভেচ্ছা জ্ঞাপন কৰিছোঁ এতিয়া এইফালে তুলসীৰ তলত ধূপ চাকি জ্বলাই পূজা কৰা হৈছে আৰু এতিয়া এইফালে এনাইহঁতি সেৱা কৰি আছে প্ৰাৰ্থনা গাই এনেদৰে কাতি বিহুৰ দিনা সকলোৰে ঘৰত তুলসীৰ তলত ধূপ চাকি দি পূজা কৰে হয়নে আৰু ফাইনেলি এতিয়া প্ৰসাদ খাবলৈ ল'লোঁ ইয়াত আছে বুট কল নাৰিকল আৰু কুঁহিয়াৰ বাহিৰত পুৰা আন্ধাৰ যিহেতু কাতি বিহু হয় সেইবাবে বহুতৰে ঘৰত বিভিন্ন ধৰণৰ নিয়ম কৰে এতিয়া যাওঁ ব'লক আপোনালোকক আমাৰ নিয়মখিনি অকণমান দেখাই দিওঁ তো এইফালে আমাৰ ইয়াত মৃতকত দিয়া হৈছে এইফালে ধৰা দুখন আৰু ইয়াত ঘটিত পানী দিয়া হৈছে হাত ধুবলৈ তাৰপাছত ইয়াত আছে মাছ এইফালে কুকুৰা মাংস আৰু ইয়াত এখন তামোল দিয়া হৈছে আৰু এইফালে ৰহি সাজৰ ৰহি গাইজ মই এতিয়া ইয়াত প্ৰসাদখিনি খাই লওঁ আৰু ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ আপোনালোক সকলোৱে মোৰ ভিডিঅ'টো লাইক কৰি দিব কমেণ্ট কৰি দিব শ্বেয়াৰ কৰি দিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো এতিয়া বাই বাই